उदालगुरिनि भेरगावआव सानसेनि हाबाफारिजों PMEGPनि सायाव सांग्रांथि हाबाफारि लादों। प्राइम मिनिस्टार इमप्लयमेन्ट जेनेरेशन प्रग्राम आयदानि सायाव खादि एन्ड भिलेज इन्डास्ट्रियेल कमिसन आरो उदालगुरि DICCनि जथायै बानजायनायाव मोनसे सांग्रांथि हाबाफारिया मेहेरगोनाङै जानानै थाङो। सानसेनि मेहेरगोनां हाबाफारिजों भेरगाव ADCIनि मावख' बे सांग्रांथियारि सावरायलायनाया हाबाफारिखौ खुंफुंनाय जायो। हाबाफारियावनो हादरनि बेकार जेंनाखौ सुस्रांनो सरकारनि गुबुन गुबुन मावथांखिफोरनि सायाव गुवारै सांग्रांथि होनाय जायो। हाबाफारिनि आलासि महरै बाहागो लायो एडिशनेल कमिशनार दीपक भुयान, डिस्ट्रिक्ट इन्डास्ट्रियेल सेन्टर मैनेजार D कसारी, LDM आशुतोष राभा आरो गोबां गुनगोनां सुबुंफोरा। लोगोसेनो गोबां ओनसोलनि सुबुं, लाइमोन आरो गोबां दिथागिरिफोरनि बाहागो लानायाव सांग्रांथि मेला मोजाङैनो मोजां जानानै थाङो। আমাৰ এই কাৰ্যসূচীটো অনুষ্ঠিত কৰা হৈছে আমাৰ যিটো PMEGP স্কিম আছে ভাৰত চৰকাৰৰ তাত KVIC নডেল এজেঞ্চি আৰু আমি DIC, KVIB, KVIC ইমপ্লিমেণ্টিং এজেঞ্চি। এই PMEGP স্কিমৰ বিষয়ে আমাৰ যিখিনি আহিবলগীয়া যুৱক যুৱতী আছে, শিক্ষিত যুৱক যুৱতী আছে, তেখেতসকলক যাতে আমি PMEGP স্কিমটো কেনেধৰণৰ ইমপ্লিমেণ্ট কৰিব পাৰিম সেই বিষয়ে আমি সজাগতা আনিবৰ কাৰণে এই অনুষ্ঠানটো আয়োজন কৰা হৈছে। আজিৰ সভাত উপস্থিত আছে আমাৰ KVICৰ ফালৰ পৰা টেকনিকেল ডাইৰেক্টৰ অব মণ্ডল আৰু আমাৰ আছে এডমিন চাহাব আশুতোষ চাকমা আৰু আছে আমাৰ SBI ভাইগা মেনেজাৰ চাহাব অশোক চমুতাৰী আৰু বিশেষকৈ আমাৰ আজি সভাত মুখ্য অতিথি হিচাপে আছিলে আমাৰ এই মহকুমাধিপতি ভেৰগাঁও দীপক ভূঞা ছাৰ। তেখেতে আমাৰ আজি সভাত উপস্থিত থাকি তেখেতে সাৰ গৰ্ব বক্তব্য আগবঢ়ালে। ছাৰ কি ক'ব, বহুকেইজনে কিন্তু PMGP লোন লৈ পৰিশোধ নকৰে, এই ক্ষেত্ৰত আপোনালোকৰ কি ক'ব ছাৰ? আচলতে আমি লক্ষ্য কৰিছোঁ যে মানুহখিনিৰ বা ল'ৰা ছোৱালীখিনি যিখিনি লোন লয় তেখেতসকলৰ অলপ সজাগতাৰ অভাৱ। আমি সেইবিলাকৰ কাৰণে আজি মিটিংখন আৰম্ভ কৰিছোঁ যাতে তেখেতসকলে সেই যিটো মনোভাৱ, সেই যিটো অজ্ঞতা, এই অজ্ঞতা নিশ্চয় আঁতৰ হ'ব এনেকুৱা ধৰণৰ ট্ৰেইনিং প্ৰগ্ৰাম বা এৱাৰনেছ প্ৰগ্ৰামৰ যোগেদিয়ে। আৰু সেইটো উদ্দেশ্য লৈ পেলাই আজি প্ৰগ্ৰামটো কৰা হৈছিলে। আৰু তেখেতসকলক কোৱা হৈছে অনুৰোধ কৰা হৈছে যাতে তেখেতসকলে যিখিনি বেংকত দিবলগীয়া, যিখিনি আমাৰ বিত্তীয় অনুষ্ঠানত যিখিনি দিবলগীয়া কিস্তি, মাহেকীয়া কিস্তি, সেইখিনি যাতে পৰিশোধ কৰিব পাৰে বা পৰিশোধ কৰে তেখেতক অনুৰোধ কৰা হৈছে।